ৰাতিপুৱা উঠি অলপ ভাবিলোঁ পঢ়ি লওঁ, যিহেতু এক্সাম আহি পাইছে। এক্সাম বহুত সোনকালে 24 তাৰিখৰ পৰা আমাৰ এক্সাম আছে, চ' অলপ পঢ়ি লওঁ। গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। কালি মানে পৰহি ৰাতিৰ পৰা ইমান জোৰকৈ বৰষুণ দি আছে। কালিৰ দিনটোও দিছে প্ৰায়, আজি ৰাতিও দিছে। ৰাতিপুৱা অলপ বৰষুণ হৈছে, আপোনালোকৰ ফালে হৈছে নে নাই কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে বহুত জোৰে দিছে আৰু বৰষুণৰ পিছত ইমান ধুনীয়া দেখা হৈছে গোটেই চাৰিওফালে। গছ গছনিবোৰ, ঘাঁহ বনবোৰ বহুত ধুনীয়া লগা হৈছে। আপোনালোকক একবাৰ দেখাই আছোঁ ৰ'ব। মাক অলপ হেল্প কৰি দিব লাগে বুলিয়ে পাকঘৰত মায়ে মাতি আছে তেতিয়াৰ পৰা। তো ভাবিলোঁ গা ধোৱাৰ আগতে কৰি দিওঁ গোটেইখিনি। মই গা ধোৱাৰ পিছত কৰিবলৈ একদম বেয়া পাওঁ, বহুত লেতেৰা লাগে সেইকাৰণে। তো মই চাগে আজি দালি বনাই দিম, আৰু তাৰপিছত বাকীখিনি মাছ আৰু ভাত তেনেকৈ বনাব। তো দেখাই থাকিম যদি পাৰোঁ আপোনালোকক। মানে কেমেৰা ধৰিবলৈ মানুহ নাই, মই নিজে কৰিব লাগিব। কাম কৰি থকাৰ সময়ত কেমেৰাটো লৈ কাম কৰিবলৈ বহুত অসুবিধা হয় আচলতে। যদি পাৰোঁ দেখাই থাকিম, চাই থাকিব। মুগৰ দালি মই পটলৰ সৈতে বনাম আৰু আলু দি বনাম। এইখিনি মায়ে চেলাই থৈ দিছিল, এইখিনি মই এতিয়া কাটি ল'ম। এনেকৈ দুফাল কৰি লৈছোঁ। ইয়াতে মই আলু এড কৰিম, যিহেতু ডাঙৰ চাইজৰ এটা আলু কাটি লৈছোঁ এনেকৈ। আপোনালোকে আপোনালোকৰ ইচ্ছামতে ডাঙৰ সৰু চাইজ কৰিব পাৰে। এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম কেৰাহীতে। এতিয়া মই তেল দিম। তো ইমান আপোনালোকক মই দেখাই নাথাকোঁ, মোৰ অসুবিধা হয় যিহেতু। ইয়াতে মই এতিয়া তেল দিম। তাৰপিছত মই নিমখ ব্যৱহাৰ কৰিম ইয়াতে। তাৰপিছত তেলখিনি গৰম তেলতে মই আকৌ এতিয়া পটলখিনিও ফ্ৰাই কৰি ল'ম। আকৌ অলপ মই তেল দি লৈছোঁ, বাকী ফোৰণখিনি দিম। তো ইয়াতে মই দিছিলোঁ, তাৰপিছত ইয়াতে ধুই ৰখা মই দালিখিনি দিছোঁ। ইয়াতে মই দিছোঁ এতিয়া নহৰু পেষ্ট, তাৰপিছত আদা পেষ্ট অকণমান দি দিছোঁ। এইখিনিও ভালদৰে মিহলাই ল'ম। ইয়াতে দিম এতিয়া হালধি গুড়ি, জিৰা গুড়ি দি দিছোঁ অকণমান। এইখিনি এতিয়া ভালদৰে মিলাই ল'ম মই। এতিয়া মই ইয়াতে দি দিম 1 মগ পানী। এইখিনি ভালদৰে মিলাই লওঁ। ইয়াতে মই এতিয়া নিমখ এড কৰি দিছোঁ। এইখিনি অলপ উতল আহিবলৈ দিম, ঢাকনি দি সিজিবলৈ দিব। আৰু এইখিনি ভালদৰে মই এতিয়া সিজাই ল'ম। আৰু মুগৰ দালি সিজোতে অলপ টাইম লাগে, সেইকাৰণে আকৌ মই পানী দি ধুনীয়াকৈ, আপোনালোকে জোল খাব বিচাৰিলে জোল বনাব পাৰিব, বা অলপ থুপথুপীয়াকৈ বনাব বিচাৰিলে তেনেকৈও খাব পাৰিব। ইচ্ছা আপোনালোকৰ মতে খাব পাৰে আৰু যেনেকৈ ইচ্ছা। ইয়াতে মই আকৌ পানী এড কৰি দিম 1 মগ। এইখিনি অলপ উতল আহিছে। উতল অহাৰ পিছত মই ভাজি ৰখা আলুখিনি দি দিম। এতিয়া আকৌ মই ভাজি ৰখা পটলখিনিও দি দিম। এতিয়া এইখিনি ঢাকনিৰে ধুনীয়াকৈ ঢাকি দিম, সিজিবলৈ দিম 5 মিনিটমান। এতিয়া মই ইয়াতে অলপ ঘি দি দিছোঁ। মোৰ এইখিনি হৈ গৈছে ধুনীয়াকৈ। মই অলপ থুপথুপীয়াকৈ ৰাখিছোঁ, বেছি জোল ৰখা নাই।
হৈ গৈছে মই এতিয়া এইখিনি নমাই দিম ইয়াতে নমাৰ পিছত মই এটা ফুৰণ দিম সেইটো চাই ল'ব এয়া চাওক মোৰ হেৰিখিনি ধুনীয়া এটা কালাৰ আহিছে দেখিবলৈ পাইছেনে আৰু ইয়াতে মই এনেকৈ ফুৰণ মাৰি লৈছোঁ জলকীয়া কেইটামান আৰু পিঁয়াজৰ এইখিনি মই এতিয়া ঢালি দিম এনেকৈ খাবলৈ বহুতে টেষ্টি হয় মই এতিয়া এইখিনি মিহলাই দি আছোঁ এনেকৈ খাই চাবচোন বহুত ভাল লাগে এনেকৈ সেই বন্ধুসকল বহুত সময় মূৰত লগ পাইছোঁ আপোনালোকক একদম মই তৰকাৰী দালি চালি বনাই থৈ গা পা ধুই একেবাৰে আপোনালোকক লগ পাইছোঁ আহি এতিয়া 12:30 বাজিছে তো মা গা ধুব আছে মায়ে অলপ আৰু কিবা বনাব লগা আছে মাছৰ তৰকাৰী আইতাহঁতৰ কাৰণে দি পঠাব দেউতা যাব তাতে আইতাহঁতৰ তাতে তো আইতাহঁতৰ কাৰণে কিবা কিবি বনাই আছে সেয়া বনাই মেলি গা পা ধুব তাৰপিছত আমি সকলো একেলগে ভাত খাওঁ লকডাউনৰ পিছত আমি একেলগে ভাত খাওঁ গোটেইখিনি মিলাই আমি 4জন ফেমিলি মেম্বাৰ্ছ গোটেইখিনি একেলগে ভাত খাওঁ ভাল লাগে আগতে যেতিয়া লকডাউন নাছিল স্কুল কলেজ আছিল দেউতা অফিচত যাব লগা হয় তো চবেই মানে বেলেগ বেলেগ টাইমত খোৱা লোৱা হয় কোনেও কাকো মানে পোৱাই নাযায় বিশেষকৈ আৰু মোৰ ভাইটি থাকে হোষ্টেলত তেনেকৈ কাকো লগে পোৱা নহয় তেনেকৈ লকডাউনটো হোৱাৰ পৰা এইটোৱে বেনিফিট হৈছে যে আমি ফেমিলি মেম্বাৰ্ছক একেলগে পাইছোঁ নহয়নে বাৰু আপোনালোকৰ বাৰু তেনেকুৱা হৈছেনে জনাব নিশ্চয় তো মই আপোনালোকক একদম ভাত খোৱাৰ সময়ত চাগে লগ পাম নহ'লে ভাত খোৱাৰ পিছত লগ পাম দেখাই থাকিম এয়া চাওক মোৰ দালিখিনি ইমান ধুনীয়া দেখিবলৈও বহুত ধুনীয়া আৰু খাবলৈও বহুত ধুনীয়া আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু এয়া বৰালি মাছৰ সৈতে আলু বেঙেনা দি মায়ে বনাইছে তাৰপিছত এয়া হৈছে ইলিচ মাছ অকল পিঁয়াজৰ সৈতে বনাইছে এইটো ৰেচিপিও যদি লাগে আপোনালোকক প্লিজ কমেণ্ট কৰি জনাব মই নিশ্চয় আগলৈ দেখাম আপোনালোকক বনাই কৰি লৈছোঁ অলৰেডি তো দেউতাহঁতক মাতি দিম আৰু একেলগে ভাত খাম খাই বৈ আহিলোঁ বহুত খাবলৈ ভাল হৈছিল মই বনোৱা দালিকণ তো আপোনালোকে ট্ৰাই কৰিব পাৰে তেনেকৈ ভাল লাগিব অবভিয়াছলি বহুত কম সময় লাগে কম সময়তে বহুত এটা টেষ্টি ৰেচিপি বনাব পাৰি তো খাই বৈ আহিলোঁ এতিয়া অলপ ৰেষ্ট ল'ম আৰু ভাবিছোঁ এতিয়া মই ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বিকজ আপোনালোক আমনি হ'ব পাৰে দীঘলীয়া হ'লে বেছি তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব প্লিজ 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 আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ তেওঁলোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ তো আজিলৈকে আহিছোঁ বাই বাই